নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে স্বাগতম জনাইছোঁ কিয়নো CRPF ট্ৰেডছমেন এণ্ড টেকনিকেলৰ 2023 প্ৰায় 8000 মান অল ইণ্ডিয়াৰ কাৰণে পোষ্ট আহিছিলে য'ত নেকি আমাৰ অসমৰ কাৰণে এক্সট্ৰাকে পোষ্ট আছিলে সেইখিনি অলৰেডি ফাইনেল ৰিজাল্ট আহিলে বহুত ল'ৰা ছোৱালীয়ে চাকৰি পালে বহুত কম কাটঅফ গৈছিলে য'ত নেকি আৰু পোষ্ট বহুত খালিও গ'ল য'ত নেকি ল'ৰা ছোৱালী কোৱালিফাই নকৰিলে কিছুমান এনে ধৰণৰ পোষ্ট আছিলে যিহেতু কুকমেন ৱাটাৰ কেৰিয়াৰ ৱাছাৰমেন ড্ৰাইভাৰ ইত্যাদি ধৰণৰ বহুতখিনি ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট আছিলে বাৰ এতিয়া আপোনালোকক দেখাইছোঁ এতিয়া মই CRPFৰ ৰিক্ৰুইটমেণ্ট অফিচিয়েল ৱেবছাইটত আছোঁ 22 জানুৱাৰী তাৰিখে দেখিছে এখন CBT আপোনালোকৰ স্কোৰ কাট অফ মাৰ্কটো দি দিছে যিসকলে চাকৰি পালে কিন্তু এক নম্বৰতে কথা কৈ দিছোঁ আপোনালোকে আৰু যদি আপোনালোকৰ এইটো ইম্পৰ্টেণ্ট ভিডিঅ' কিয় হ'ব মই কাট অফ মাৰ্কটো দেখাম একেবাৰে 1ত যদি চাই CBT স্কোৰ কাট অফ মাৰ্কৰ আপোনাৰ যিখন নটিছ আহিছে নটিছখন আছে 2 নম্বৰ যেন আহিছে 2 নম্বৰতে আহিছে নৰ্মেলাইজেশ্যন CBT স্কোৰ মানে এই 2 নম্বৰ নৰ্মেলাইজেশ্যন CBT স্কোৰ যদি ক্লিক কৰি দিওঁ আমি যিসকলে চাকৰি পালে টোটেল নৰ্মেলাইজেশ্যন হৈ মাৰ্ক কিমান পাইছে সেইখিনি ওলাব একেবাৰে আমি 3 নম্বৰখন ক্লিক কৰিম আৰু বাকীখন ক্লিক কৰি আপোনালোকক নেদেখাওঁ টাইম ইনি ৱেষ্ট নকৰোঁ সেইখন মই ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাত আপোনালোকে জইনিং হৈ ডাইৰেক্ট লিষ্টকেইখন দি থ'ম সেইখন আপোনালোকে নিজে গৈ চাই ল'ব যদি ইচ্ছা হয় এতিয়া আপোনালোকক কাট অফটো দেখাবৰ কাৰণে আমি 3 নম্বৰ যিটো এপেণ্ডিক্স বি কাট অফ মাৰ্ক অফ টেকনিকেল ট্ৰেডমেন তাত আমি ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছতে দেখিছে PDFটো মোৰ মোবাইল ফোনত ডাউনলোড হ'ব লাইভ দেখাই আছোঁ আপোনালোকে অলপ ৱেইট কৰিব যিহেতু অপেন হওঁতে অকণমান কেতিয়াবা PDFটো টাইম লাগে আৰু এই পোষ্টখিনি কি হয় আপোনালোকে টাৰ্গেট কৰিব পাৰে কিয়নো বহুত যিহেতু কম কাট অফ যায় যিহেতু অলপ ট্ৰেডমেনৰ কিছুমান এক্সট্ৰা কোৱালিফিকেশ্যন যিহেতু লাগে য'ত নেকি এইখিনি দেখিছে একেবাৰে ওপৰতে অন্ধ্ৰ প্ৰদেশ তাৰপৰা অৰুণাচল প্ৰদেশ আছামত যদি চাওঁ আমি প্ৰথম কনষ্টেবল 12 পোষ্ট আছিলে মেইলত আপোনালোকে দেখিছে মেইলত যদি চাওঁ OBCত গৈছে কাট অফ অনলি 40.50 গৈছে 40 নম্বৰ গৈছে 100ৰ ভিতৰত তাৰপিছত আৰু টোটেল 59 হৈছেগৈ নৰ্মেলাইজেশ্যন স্ক'ৰ হয় মেইলৰ তাৰপিছত একেবাৰে কম কাট অফ যোনটো দুটামান দেখাই দিছোঁ আপোনালোকৰ মেইল বিগুলাত যদি চাই আপোনাৰ OBCত 29.87 গৈছে 100ৰ ভিতৰত চাই লওক আৰু আপোনাৰ SCত গৈছে 24 তাৰপিছত আৰু যদি চাই STত গৈছে 33 আৰু আনৰিজাৰ্ভত 37 গৈছে মাত্ৰ দেখিছে মানে মই প্ৰতিটো কৈ নাযাওঁ আপোনালোকে এনেদৰে ভিডিঅ' ৰখাই স্ক্ৰীনশ্বট মাৰি কোনটো কাষ্টত কিমান গৈছে আপোনালোকে চাই ল'ব একেবাৰে কম কাট অফ যায় এই পোষ্টখিনি পুনৰ আহিব যিহেতু পোষ্ট বহুত খালী থাকি গ'ল সেইবাবে ট্ৰেডমেনৰ এইখিনি কাৰণে আপোনালোকে বিগুলাৰ যদি অলপ প্ৰেক্টিছ কৰে বা কুকমেনৰ যদি NSQ লেভেল 1 যদি চাৰ্টিফিকেট বনাইছে তেন্তে ৱেইট কৰিব পাৰে কাট অফ 20 গৈছে কোনোবা নিচিনা কনষ্টেবল চাফাই কৰ্মচাৰীত অকণমান হাই গৈছেগৈ 55 পাইছেগৈ তাৰপিছত আমি ড্ৰাইভাৰত যদি চাওঁ অনলি 20 গৈছে SC কেটেগৰীত তাৰপৰা OBCটো 20 গৈছে SCত আৰু OBCত মাত্ৰ 27 কাট অফ কৰিবলৈ গৈছে তলৰ ডেছক্ৰিপশ্যনতে গোটেইকেইটা লিষ্ট দি থ'ম আপোনালোকে চাই ল'ব আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে ৱেইট কৰিব পাৰে ভালদৰে প্ৰিপেৰেশ্যন কৰক ট্ৰেড টেষ্টটো বা ট্ৰেড যিটো টেষ্টত এপ্লাই কৰোঁ বুলি ভাবে সেইটোৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰক বাকী ৰিটেন এক্সামটো অলপ চলপ পঢ়িলেও হৈ যাব য'ত নেকি নিগেটিভ মাৰ্কিং থকাৰ বাবে কাট অফটো বহুত ল' যায় আৰু বিগুলাৰ একেবাৰে কম ওপৰতে চাকৰি পাব যদি এইখিনি কোৱালিফাই কৰিব পাৰে সকলোলৈকে শ্বেয়াৰ কৰি দিব এইখিনি ভেকেঞ্চিৰ কাৰণে আপোনালোকে ৱেইট কৰিব খুব সোনকালে হয়তো 25ৰ শেষৰ ফালে আহিব পাৰে প্ৰায় 10,000 মান ভেকেঞ্চি অহাৰ চান্স আছে নাইবা 5,000 হ'লেও পোষ্ট আহিব য'ত নেকি আমাৰ অসমৰ কাৰণে 50 পৰা 100 প্লাছ ভেকেঞ্চি থাকিব ধন্যবাদ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব